লাগিব নি কিমান দাম যে 30 টকা কম নহয় নি কিয় কম নহ'ব 30 টকা ইয়াত 10 টকীয়া বস্তু কিবা আছে নি 10 টকা হ'ব এই বগী যেনেকৈ দুৰ্গা পূজাত জেলেপি অবিহনে দুৰ্গা পূজা নহয় তেনেদৰে শিৱৰাত্ৰি অবিহনে কি নহয় কৈছে মানে শিৱৰাত্ৰি অবিহনে কি নহয় ভাঙলাটো নহয় মোৰ So hey guys, welcome back to my YouTube channel. So আজি মানে শিৱসাগৰ যাম so মহা শিৱৰাত্ৰি পাইছে আপোনালোকে জানে শিৱৰাত্ৰিৰ কেনেকুৱা প্ৰিপাৰেশ্যন চলাইছেনো কি ডেকোৰেশ্যন কৰিছে শিৱসাগৰ টাউনত so আপোনালোকক সেইখিনি দেখামগে so বাকী শিৱৰাত্ৰিৰ দিনাখনতো ভিডিঅ' বনামেই so এতিয়া মানে আজি প্ৰিপাৰেশ্যনখিনি কেনেকুৱা কি হৈছে দেখাওঁগে ফাৰ্ষ্ট মই লগত এটা ৰুমলৈ যাম তো ৰুমলৈ গৈ মেলি তাৰ লগতে যাম নহ'লে বা অকলে গৈ আপোনালোকক কি প্ৰিপাৰেশ্যন চলিছে তাত সেইখিনি দেখামগে মানে আমাৰ ইয়াত 5 দিন পাতে 4 বা 5 দিন মানে মহা শিৱৰাত্ৰি বহুত মানে মেলা একদম 5 দিনলৈকে থাকে চ' আপোনালোকক সেই গোটেইখিনি প্ৰিপাৰেশ্যন কি কৰিছে শিৱসাগৰত চ' এইটো জেড একদম ধুনীয়াকৈ দেখামগৈ কি বনাইছে চ' আপোনালোকে ভিডিঅ'টো ষ্টেট হৈ চাই থাকক আৰু লাষ্টলৈ বহুত ভাল লাগিব চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই মোৰ আজি ব্লগটো ষ্টাৰ্ট কৰোঁ চ' লেটছ ৱাটছ চ' গাইজ আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু তো এইফালে কোন আছে চাই লওক এবাৰ বগী দেখাই দে চ' এই আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু ফটাফট এতিয়া যাওঁ শিৱসাগৰত পাওঁগৈ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ডাইৰেক্ট শিৱসাগৰতহে আপোনালোকক ডাইৰেক্ট লগ পাম আৰু চ' গাইজ আমি এতিয়া মানে আহি পালোহি শিৱসাগৰ মানে হেৰিয়ৰ কি কয় এইটো শিৱদৌলৰ পিছফালে চ' পিছফালে এবাৰ চাওক এই বগী পিছফালে মানে ইয়াত মাছ ওলায় প্ৰথমে ইয়াতে বহুত ডাঙৰ মাছ এটা ওলাই আছিলে ইয়াত কি খাবলৈ দিলে মাছবিলাক আহি যায় হাঁহবিলাক দিছে দিব এতিয়া চাব আপোনালোকক মেলা প্ৰিপাৰেশ্যনটো আপোনালোকক দেখালোৱে কেনেকৈ এইখিনিৰ পৰা গোটেই লাইন হৈ পিনে গোটেই ইয়াত মেলা হ'ব চ' সেইটো কাৰণে সেইখিনি আপোনালোকক দেখালোৱে তো বাকী এতিয়া অলপ পিছফালে আহিছোঁ এইটো চাওক अगर अपने पेट में भरे थे तो माछ के की लगेगा जाता भी नहीं চ' আপোনালোকে দেখিলে সেইটো হাঁহবিলাকক চ' এতিয়া আকৌ আপোনালোকৰ ওচৰতে গৈ মেলাখিনি দেখামগৈ চ' আপোনালোকে ভিডিঅ'টো চাই থাকক মানে প্ৰিপাৰেশ্যনবোৰ কেনেকৈ হৈ আছে এইবোৰ কিমান দাম চব পাৰিব 30 টকা এখন দিয়া আমার जिंदगी में ওটা জায়গা নেই লাগিব নি কিমান দাম যে 30 টকা কম নহয় নি কম হ'ব কিয় কম নহ'ব 30 টকা ইয়াত 10 টকীয়া বস্তু কিবা আছে নি 10 টকা হ'ব ये बोले यहां माना के लाइफ तैयार हो गए থৈ দিয়া নালাগে
গাইজ আমি আহি পিনে ৰৈছোঁ এতিয়া আকৌ পিছফালে চাইড এইবিলাক পূৰা মানুহে নিজৰ নিজৰ দোকানখনৰ কাৰণে পূৰা প্ৰিপেৰেশ্যন চলাই আছে দেখিছে কাইলৈৰ পৰা পূৰা মেলা বহি যাব আৰু ইয়াত মানে ৰাতি আহিহে বহুত মজা লাগে মানে ৰাতি আপুনি শিৱৰাত্ৰিৰ ফিলটো ৰাতি ল'ব পাৰিব চ' আপোনালোকক সদায় যিকেইটা ভিডিঅ' দিম অকল ৰাতি ভিডিঅ' দিম চ' এইটো চাইডে চব এইফালে গোটেইখিনি আছে আৰু এইফালেও গোটেই লাইন পাতি এইফালে চব লাইন পাতি এনেকৈ চব মেলা হ'ব মানে কি হ'ল খেলটো গোটেই লাইন এলেকা আৰু এইটো চাইডৰ এলেকা গোটেইবোৰতে মানে হেৰি হ'ব মেলা হ'ব চ' আপোনালোকক মানে এনেকুৱা মেলাবোৰ দেখাম আৰু হয় নাই আপোনাৰ হয় নহয় হয় চ' সেইটো কাৰণে মানে আজি আপোনালোকক এইখিনিকে দেখাবলৈ আহিলোঁ চ' এতিয়া যাওঁগৈ আৰু এটা কাম আছে ত' সেইকেইটাও দেখাম চ' চাই থাকক আপোনালোকে চ' গাইজ আমি এতিয়া আহি পিনে ৰখিছোঁ এডোখৰ জেগাত চ' আপোনালোকক এটা কথা এটা কওঁ পুখুৰীটো এইটো পুখুৰী দেখিছে আপোনালোকে পুখুৰীটো ইটো পাৰে মোৰ লগৰখিনিয়ে ক্লাছ কৰি আছে আৰু মই ইয়াত ভিডিঅ' বনাই আছোঁ সেইটোৱে মোৰ ডিফাৰেঞ্চ হয় ন সেয়ে বগী যেনেকৈ দুৰ্গা পূজাত জেলেপি অবিহনে দুৰ্গা পূজা নহয় তেনেদৰে শিৱৰাত্ৰি অবিহনে কি নহয় কৈছে মানে শিৱৰাত্ৰি অবিহনে কি নহয় ভাঙলাটো নহয় মোৰ কি খাইছ ভাত খাইছ এইবোৰ হাতত কি কোনে দিলে তই কি কৰি আছ পৰিলে কিমান লে হিচাপ ক 500 এই হিচাপ ক ইয়াত হিচাপ ক কি কৰি 200 300 পোৱালি খোল বহুত টাইম লাগিছে তো পোৱালি নাপায় গয়ু পোৱালি পোৱালি নাপায় চকলেট তাই একো নাই চা চা पोले सापला सर बो यहाँ पे बैठो इतना तो आज तो की ভেলেণ্টাইন ডে आज तो वैलेंटाइन डे यस केक कटली কেক কাটিলোঁ क्या तू गिफ्ट গিফ্টটো মই জানো सब बगे गिफ्ट लो है आपको इतना तो के आज तो वैलेंटाइन डे Valentine तो Day. केक काटली काटिলোঁ। हम केक खुआस तेहले तो तुक तो मैं गिफ्ट दी लगे দিব লাগিব गिफ्ट पटापट लो हा गिफ्ट सो पोवाली ये तो गिफ्ट लो तो यार अनबॉक्सिंग कर लगे गिफ्ट लाहे लाहे अनबॉक्सिंग कर लाहे लाहे अनबॉक्सिंग বিচনা নহয় দলে বেলা হাই গাইস মই এটা আনবক্সিং কৰি আছোঁ আনবক্সিং কৰি আছে পোৱালি এতিয়া এইফালে বাৰ্থডে বয় কি কৰিছা হাই গাইস পোৱালি এটা আনবক্সিং কৰি আছে গিফ্টটো তাপ হ'ব অঁ এই পেলাই দে বোলে কেনেকুৱা দিছে তোক ফুলি তাক ফুলি কেনেকুৱা লাগিছে গাইস মজা লাগিছে
আগৰটো বছৰ ইমান লগে দিছে নে নেপায় আছো ইয়াৰ পিছতো বক্স চাগে লাহে খোল লাহে গৈছো এইটো কি আৰু এইটো বক্স এইটো বক্স চাগে এইটো এতিয়া জানিয়ে পাই তাৰ পৰা এক্সাইটেড হৈছে ফুল এক্সাইটেড ডক্টৰ বেষ্ট নেপায় পোৱালি নাপায় কালিবোৰ এতিয়া আহিব কোন যাবা ডক্টৰ বেজবৰাটো চাং পোৱালি খোল বহুত টাইম লাগিছে তো পোৱালি নাপায় আকৌ পোৱালি ইয়াৰ আগতো বক্স পোৱালি নাপায় আকৌ ইয়াৰ চকলেট এটা তাই একো নাই চা চা গিফ্টটো দেখাই দে কেনেকুৱা লাগিছে পোৱালি Yes. গিফ্টটো দেখাই দে এবাৰ গিফ্টটো কেনেকুৱা লাগিলে দেখিছা কেনেকুৱা লাগিলে মজা লাগিলে মনটো মনটো ফুট লাগিছে ফটাফট ইয়াৰ পৰা নেক্সট গিফ্টটো দি দিয়া এইটো মেইন গিফ্ট লিজেণ্ডাৰী বক্স হেপী বাৰ্থডে হেপী বাৰ্থডে পোৱালি এইটো ভালকে হ'ল এইটো কি হয় ভালকে এইফালে চাই দে অকণমান ভালকে ভাল এইকেইটা খুলি লওঁ এইকেইটা হ'ব বাহ বাহ খুল খাই দে এইফালে এইটো খুল Hi guys. এতিয়া কেনেকুৱা লাগিছে এতিয়া মজা লাগিছে এতিয়া মজা লাগিছে ন তো এতিয়া খাবলৈ দে অকণমান ৰেড কালাৰ এটা আহিব আমাক খাবলৈ দে আকৌ চ' গাইজ দেখিলে ইয়াৰ গিফ্টটো দেখিলে পোৱালি ভাগৰ বাৰ্থডে গিফ্ট তো কেনেকুৱা লাগিলে পোৱালি মজা লাগিছে এই চকলেটটো খোলাটো কেনেকুৱা লাগিলে হয় হে ই খাবে নাই ক'বই মজা নাই এতিয়া আমাক খাবলৈ আকৌ তোক দিলোঁ এতিয়া আমাক খাবলৈ ই ৰখি আছে কেনে খাবলৈ আমাক খাবলৈ ফটাফট চ' ফটাফট আমি এতিয়া কিবা খাওঁ আপোনাক দেখাম এতিয়া চাই থাকক এই মা কি কৈ আছা আলহী আহিছে হে আলহী আহিছে চাহ দিব লৈছোঁ এইটো কি পায়স পায়স কেক কেক পায়স কালি বনোৱা কেকটো কালি বনোৱা কেকটো পায়স পালি হাই গাইজ এই পালি এইবিলাক কি কৰি আছে এইবিলাক পইচা হিচাপ কৰি আছো এই 10 টকা দে ভিডিঅ' কৰি আছে নহয় 10 টকা নহয় 100 টকা এটা দে 200 টকা লয় ভিডিঅ' কৰি চাওক ঘূৰাই দিম আৰু Yes. নেপাওঁ আৰু নাপাওঁ হে भाई ने बोला करने का तो करने का একো নাই নেকি একো নাই ইমান পইচা উঠিলে নে তোৰ আজি বাৰ্থডে বহুত পইচা উঠিলে আজি কিমান হিচাপ ক 500 এই হিচাপ ক ইয়াত হিচাপ ক হিচাপ ক'ব পায় 100 200 300 350 360 কিমান 560 ৰাজকাৰী কি কৰিবি এতিয়া পইচা এইবিলাক এতিয়া খাম আকৌ কি খাবি খাই নেপেলাবি গোটাই থবি এই খাম কি খাবি ঘূৰাই কিনিম মই কিনিবি বা জমা কৰিবি জমা কৰিবি এতিয়া এনে খৰচ নকৰিবি দে মাক দি দিবি পইচা মা দিম জমা কৰিবি এইটো গাইছ খাব নি কামানি চ' গাইজ তো আপোনালোকে ভিডিঅ'টো চালে যদি ভিডিঅ'টো চাই তেনেহ'লে ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব চ' মই মানে 14 আৰু 15 দুইটা ডেইজৰ ভিডিঅ' একেলগে লগ কৰি পিনে দি দিলোঁ চ' আপোনালোকে ভিডিঅ'টো চাই যদি বুজি পাইছে তেনেহ'লে ভাল কথা নহ'লে সেইকাৰণে মই কৈ দিছোঁ চ' যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰি দিব আৰু লগতে শ্বেয়াৰ এটা মাৰি দিব আৰু ইয়াকে কৈ মই মোৰ ব্লগটো সামৰিছোঁ চ' থেংক ইউ